খাবলা ডন নাম কি নাম বল? এটা মোৰ ষ্টাইলৰ নাম। এইটোৰ নাম শুনিলে মোক দেখি চব কাফে। তোৰ বাবাৰ নাম কি? মোৰ বাবাকৰ নাম তৰমুচলি। মাকৰ নাম ঠুংগাফালি। ঠুংগাফালি? তোৰ বাপেকে কেইটা বিয়া দিছে? মোৰ বাপেকে 3টা বিয়া পাতিছে। তই কেই নম্বৰৰ? মই 1 নম্বৰৰ। আছে গোটেইকেইটা? গোটেইকেইটা নাই, এটাই আছে। তই কি কৰ এনে? মই এনে আৰু নিচা তিচা খাই পৰি থাকো। তোৰ বাপেকে কি কৰে? মোৰ বাপেকে এনেই ঘূৰি থাকে, ভাং চাং খাই আৰু। চলাই কোনে সংসাৰ? সংসাৰ মই অলপ চলাও আৰু। কোনে চলাব? তোৰ ঘৰ ক'ত? মোৰ ঘৰ আছে আমাৰ ঘৰ কটিয়াতুলি চৰালি। তোক বোলে চবে পিটনা দিয়ে? কোন মাষ্টৰে পিটনা দিব? হিম্মত আছে নেকি মোৰ সন্মুখত আবাক কোৱা? কেলা ডিঙিত ধৰিম তাৰ খালি চিপি দিম, কোনো মাক্সিব কোনো কবই। তোক বোলে যোনে পায় সিয়ে মাৰে বোলে? হিম্মত আছে? মোক কৈছে মানুহে। কাকো ভয় নাখাওঁ মই, মোৰ সন্মুখত আনা কাকো ভয় নাখাওঁ। ডিঙি যে খালি ফালি দিম মই, মুৰ্গীৰ নিচিনা ধৰিম, কুকুৰৰ নিচিনা যে পিটিম। কেলা তই মদ চদ খাৱ নে নাখাৱ? মই মদ চদ খাওঁ, মানে মদ চদ খাওঁ যেতিয়া কেচকাল টেচকাল লাগে এতিয়া খাওঁ। গাঁজাটো যে এনি টাইম খায়ে থাকো মই। যেতিয়া কাৰণে কেচকাল এতিয়া মোৰ লগত এনি টাইম ফিটিং, আৰু যেতিয়া কেচকাল নাই এতিয়া মই ভাল। কি দুখীয়া ল'ৰা। তোৰ গাঁৱত কোনোবাই ভয় কৰে নি তোক? চবেই ভয় কৰে, মোক দেখিলে গাড়ী চকা কোপে এনেকুৱা এনেকুৱা। মোক দেখিলে কেলা টেম্পু ড্ৰাইভাৰ কেলা পগলা হৈ যায়। মানুহ কপি থাকে নেকি? মানুহ কেলা ভয় খাই কেলা এনেকুৱা কৰি থাকে যে খাবলা ডন আহি গ'ল, কেলা কিবা এটা না কিবা এটা কৰিবই। তই মানুহ পিটিছ নে? পিটিছো মানে মাৰি পেলাইছো। কেইটা মৰিলে? 3-4টা মান মৰিলে, আৰু সেইকেইটা হস্পিটেলত বহি আছে। দেখা চেকা কৰ নে নাই হস্পিটেলত গৈ? পইচা পাতি দিছ নাই? নাই নিদিওঁ মই। কিয় পইচা দিম? কেচকাল এইবোৰ আকৌ পইচা কিয় কৰিম? তই ছোৱালী এটা ভাল পাৱ? ছোৱালী এটা ভাল পাওঁ, ছোৱালীটো মোক ধোকা দিছে। ছোৱালী বাপাকক মই খাম, ছোৱালীটোৰ বাপাকৰ কাৰণে মই ছোৱালীটো নাপালো। মাক ডিঙিত ধৰিম আৰু ছোৱালী বাপাকক খাই দিম। ছোৱালীৰ নাম হ'ল চেলিনা। যদি নাপাওঁ কোনো পুলিচক মোক আটকাব নোৱাৰে, আৰু কোনো আস্পানৰ জমিনৰ শক্তিও মোক ৰাখিব নোৱাৰে সেইদিনা যেতিয়া মোৰ নেকি মন যাব। ছোৱালীটোক মানে বেয়া পাতি মানে মোৰ জীৱন বনাই দিম একেবাৰে। কেইটা বিয়া পাতিবি? মই এটাই বেয়া পাতিম জীৱনে। বাপেকে কৰিছে 3টা, পিতাৰী কৰিব এটা। এটা বিয়া পাতিলে কেনেকে হ'ব? হ'ব আৰু মিলি জুলি চলিম আৰু এটা সংসাৰ। কাৰণ ভাল পোৱা ছোৱালীটো সেইকাৰণে এটাই কৰিম। এটাই তোক খুৱাব পাৰিব জানো? এটাই খুৱাব, এটাই ৰান্ধিব, এটাই চব কিছু কৰিব। তাৰপিছত ল'ৰা ছোৱালীটো হ'বই নহয়। বাপেকে 3টা পাতিছে, তই 4টা পাত। নাই তেতিয়াহ'লে বাপেকৰ নামটো ওপৰত উঠি যাব নহয়। বাপেকৰ নামটো তলত নামি যাব, পিতাৰৰ নামটো ওপৰত উঠি যাব। পেচ লাগি যাব মানে এইটো কাৰণে। পিতাটো কামত ৰাখক, বাপেটো ওপৰতে উঠি দিব। পুলিচৰ বিষয়ে কিবা ক? পুলিচ বাবে পুলিচ কোন? পুলিচৰ গোষ্ঠী মাৰো। পুলিচ মোৰ সন্মুখত আলে যায় খালি ডিঙিত ধৰিম, খালি এটা আচাৰ দিম, পুলিচ নাইকিয়া কৰি জংঘলত খালি লটি মাৰি পেলাই দিম। তই ইলেকশ্যনত ভোট চট দিয়া নে নিদিয়? ভোট চট মানে দিওঁ মই, খালি তালা চাবিত ভোট দিওঁ। তালা চাবিত ভোট দিয়? বাকী বিলাক কামৰ নহয় ন? নাই। এইবাৰ পৰিৱৰ্তনে যি কৰিছে কেলা চব ধ্বংস কৰি দিছে। পৰিৱৰ্তনৰ কাৰণে কেলা আমাকে বাচিব নোৱাৰিম। কাৰণ আগত আছিলে কি ধুনীয়া ধুনীয়া নোট, এতিয়া আমাক চুৰিয়া কেলা চব বৰবাদ কৰি দিছে। এতিয়া কেলা আগৰ আচাৰৰ টকা ওলাইছে। কৰিছে মোদী চৰকাৰ। মোদী চৰকাৰক মই খাম এদিন হলেও মই মোদী চৰকাৰক নাইকিয়া কৰি দিম দুনিয়াৰ পৰা। মোদী চৰকাৰৰ চিলিপ ওপৰৰ পৰা লিখি আছে আস্তে 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 আস্তে। তই সৰু ল'ৰা ছোৱালী বিলাক ভাল পাৱ নে ডাঙৰ মানুহ বিলাক ভাল পাৱ? কাৰ লগত ঘূৰা ঘূৰি কৰ? মই বেছি ডাঙৰ মানুহৰ লগত ঘূৰা ঘূৰি কৰো, আৰু তথাপিও ভাল মানুহৰ লগত ঘূৰা ঘূৰি নকৰো। ভাল মানুহৰ লগত ঘূৰা ঘূৰি নকৰ? নাই। যেবিলাক নেকি গাঞ্জা খেললে পাঞ্জাবারে ভাদ্রর নাম্বার জ্যাকো খায় না তার বাইত আমি যাই না, জ্যাকো খাই তার বাইত যাই না। আমার ইন্ডিয়ার বাপ চুরে হয়েছে 1 নম্বর গাঞ্জা করে বাইত আমি যাই। নগৰ মানুহৰ বিষয়ে কিবা এটা কৈ নাই। নগৰ যি কৰিছি, কিন্তু নগৰটো অলপ চলি আছে বাৰু, যেনে তেনে চলি আছে। গা জাগাটো মোদীয়ে যি কৰিছে, গা জাগাটো বৰবাদ কৰি দিছে। মানে গা জাগাত মানুহে চলিবলৈ অগাত নাই আৰু।
আচ্ছা তই নগাঁও টাউনখনৰ বিষয়ে কিবা এটা ভাল কাম কৰিব লাগে নহয় কৰিম মোদী চৰকাৰ ঠাই লওঁ তাৰ পাছত কৰিম তই নিজাববীয়াকে কিবা এটা কৰ টাউনৰ কাৰণে কৰি আছো এই 2-3 দিনৰ ভিতৰত কৰি আছো আপোনালোকে চাই থাকক না এই মাহটো যাব দিয়ক না তাৰ পাছত চাওক মোদী চৰকাৰ নাইকিয়া হৈ যাব মই ওলাই গৈছো আচ্ছা তই কামানি চামানি কিবা কৰ নহয় কৰো মা বাপেকক চলাই আছো নহয় কিমান কাম পাওঁ ডেইলি মই 100 টকা 250 টকা এনেকুৱা কামাই থাকো ঠিক আছে এতিয়া আসসালামু আলাইকুম নো ষ্টাৰ বন্ধ